welcome back to my channel once again. আজি পুৱাতে মই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ কাৰণ আমি আজি এটা বিশেষ ঠাইত যাম আৰু আপোনালোকক কাৰণ যিহেতু বছৰৰ শেষ দিন আৰু শেষ দিনত আমি এটা ভাল জেগালৈ যাব বিচাৰিছোঁ গোটেই পৰিয়াল সৈতে মা দেউতা ভণ্টি আমি চবেই ওলাইছোঁ। দেখিছে বৰ্তমান আমি পদুমণি থানত পালোহি আৰু কিন্তু গাড়ীখন অলপমান আগত ৰাখিলোঁ। এতিয়া মা মই আৰু দেউতা লাহে লাহে গৈ আছোঁ। পাইছে আপোনালোকে যিহেতু একেবাৰে ৰাতিপুৱা নহয় বাৰু, যিহেতু আমি ঘৰৰ পৰা ওলাইছিলোঁ 8টা আৰু এতিয়া বৰ্তমান পালোহি 9টা। পূৰা একজেক্টলি এঘণ্টাই লাগে ধেমাজিৰ পৰা। এতিয়া বস্তুবিলাক কিনি লওঁ আৰু আপোনালোকে চাই থাকক। মোৰ আচলতে মন্দিৰ বা এনেকুৱা আপোনাৰ জেগালৈ আহিলে মনটো বহুত বেছি ভাল লাগে আৰু সেইটো কাৰণে আজিও মই এই মুহূৰ্তত এতিয়া বহুত বেছি ভাল লাগিছে, যিহেতু গোটেই আমি পৰিয়ালৰ সৈতে আহিছোঁ, মা দেউতা ভণ্টি আৰু মই। আৰু এইটো বছৰ বহুত ভালেই গ'ল বাৰু ভগৱানৰ কৃপাত, আৰু আশা কৰোঁ যাতে নতুন বছৰটো সকলোৱে ভাল হয় আৰু আমাৰো যাতে ভাল হয়, তাৰ বাবে মন্দিৰত আহিছোঁ পূজা কৰিবলৈ। কাৰণ মই বিশ্বাস কৰোঁ ভগৱানক বহুত, আৰু সেইটো কাৰণে নতুন বছৰটো মই ভগৱানৰ ওচৰত সেৱা এটা কৰি মেলিয়ে নতুন বছৰ আদৰিব বিচাৰিছোঁ আৰু পুৰণা বছৰটো বিদায় দিব বিচাৰিছোঁ। দেখিছে এতিয়া আমি পদুমণি থানৰ মুখত পালোহি। বহুত ভাল লাগিছে মনটো সঁচাই, আৰু দেখিব পাইছে আপোনালোকে গেটখন কি ধুনীয়াকৈ আপোনাৰ বনাই থৈছে। সকলোৱে আমি পূজা প্ৰাৰ্থনা কৰিলোঁ আৰু এতিয়া বৰ্তমান মন্দিৰৰ পৰা বাহিৰত ওলাই আহিছোঁ। দেউতা অলপমান পাছত থাকি আহিলে, সেইটো কাৰণে দেউতাৰ কাৰণে আমি ভণ্টি মই মা ৰৈ আছোঁ, কাৰণ গাড়ীখনৰ ভিতৰতে বস্তুবিলাক আছে। চব বস্তুবিলাক উলিয়াই মেলিহে আমি ভাবিছোঁ পদুমণি থানৰ পাৰ্কখনত সোমাওঁ আৰু তাত কিনো কৰিম আপোনালোকে চাই থাকক, বহুত ভাল লাগিব। কাৰণ আমি আটাইবিলাকেই আহিছোঁ আৰু আপোনালোককো মই দেখাবলৈ চেষ্টা কৰিম চব। চ' ফ্ৰেণ্ডছ চাই থাকক ভিডিঅ'টো, আৰু প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল। হয়তো আপোনালোকে গম পালে আমি পদুমণি থানলৈ আহিছিলোঁ, আপোনাৰ গোগামুখ পাৰ হৈ লখিমপুৰ পাবগৈ নালাগে। পূজা চূজা কৰিলোঁ, এতিয়া ভাবিছোঁ পাৰ্কত সোমাওঁগৈ। পাৰ্কত
খাম খোৱা বস্তু চব পেকিং কৰি লৈ আনিছোঁ আৰু পাতি চাতি চব লৈ আনিছোঁ। দেখিছে বৰ্তমান আমি পাৰ্কৰ ভিতৰত সোমালোঁ আৰু এইটো জেগা বিশেষকৈ মই চিলেক্ট কৰিছোঁ যাতে অলপমান ৰ'দো পৰি থাকে মাৰ কাৰণে আৰু অলপমান ছাঁহো হয় আমাৰ কাৰণে, যাতে আমি ইয়াতে ভালদৰে বহি মেলি খাব পাৰোঁ। আৰু আটাইবিলাক বস্তু চব ঘৰতে বনাই আনিছোঁ কাৰণ মা দেউতাই বাহিৰা বস্তু ইমান খাব নোৱাৰে, তাত মছলা যিহেতু থাকে আৰু পেটৰ কাৰণেও ভাল নহয়। এতিয়া দেখিছে ভণ্টিয়ে পূৰা চব উলিয়াইছে বৰ্তমান দেখিছে চব একদম ছাৰ্ভ কৰি দিলে ভণ্টিয়ে, পূৰা প্লেট ফুল হৈ গ'ল। দেখিব পাইছে আপোনালোকে কি আনিছোঁ আমি বৰ্তমান। আমি আচলতে পূৰা একেবাৰে অসমীয়া থলুৱা খাদ্যই আনিছোঁ, ঘৰৰ একেবাৰে আমাৰ বাৰীৰৰ লোকেল লাই শাক আৰু এটা পিটিকা বনাইছে ভণ্টিয়ে, তাত আছে আপোনাৰ পূৰা বিলাহী বেঙেনা আৰু আপোনাৰ ধনিয়া দিছে, পিঁয়াজ দিছে আৰু এটা ভাজি আপোনাৰ কুন্দুলি ভাজি। গ'ল আমাৰ খাই বৈ, এতিয়া কমলা খাইছে। দেখিছে ইয়াতে এখন আপোনাৰ লেক আছে আৰু ইয়াতে আপোনাৰ দলং এখন বনাই দিছে। ভণ্টিয়ে মই ভাবিছোঁ ইয়াতে অলপমান ফটো মাৰোঁ। ভণ্টিয়ে মই আচলতে অলপমান ফটো মাৰি আছোঁ, সেইটো কাৰণে তেনেকৈ ভিডিঅ' কৰা হোৱা নাই। দেখিছে ইমান ডাঙৰ মই ট্ৰাইপডডাল লৈ লৈ ঘূৰি ফুৰিছোঁ হাতত, এতিয়া আকৌ তালৈ গৈছোঁ। এতিয়া ভণ্টিয়ে মই অলপমান ফটো মাৰিলোঁ, মা দেউতা বহি আছে তাতে, ভণ্টিয়ে মই ফটো চটো মাৰিলোঁ আৰু গোটেই পাৰ্কখন আপোনালোকক দেখাব নোৱাৰিলোঁ বাৰু কাৰণ যিহেতু মা দেউতাৰ লগত আহিছোঁ। আজি আচলতে বিশেষ বছৰৰ লাষ্ট দিনটো ভালদৰে পদুমণি থানত আহি মেলি পূজা প্ৰাৰ্থনা কৰিলোঁ যাতে নতুন বছৰটো ভালেই যায় আৰু আপোনালোক সকলোৱে ভালেই যায়। চ' হেপী নিউ ইয়েৰ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। চ' লাভ ইউ অল এণ্ড বাই বাই এভৰিৱান।